কৰি থাকিম এইটো ঠিক আছে ঠিক আছে এনে কথা উঠৰা কোনদিনে দিছিলে ধুনীয়াকৈ এনেকৈ কাটি লোৱা হৈছে এনেকৈ চুটিকৈ কাটি ল'ব লাগিব মাইকি .5 কে মাৰিব লাগিব এইটো 1 ml কে মাৰিলে নহ'ব এইটো আপোনাৰ 15 দিনৰ পাছতহে আকৌ 1 ml কে মাৰিব অলপ তললৈ চাম না অলপ তললৈ ইফালে ৰ'ব দেখা যাব এইটো উলিয়াই দে নহ'লে তলখন টানি ল'ব হাৱাটো চা হাৱাটো ক'ৰবাত বুক বুক নিদিয়ে ইয়াত মানে বুক বুকনি হাৱা থাকিলে নহ'ব ইয়াত যদি কেনেবাকৈ হাৱা থাকে সকলোৱে মাৰিব পোৱা যায় এইডোখৰত চাবি এইডোখৰত খালী জেগা এডোখৰ থাকিব ইয়াত শুই থাকিলে এই টানডোখৰ নহয় এইডোখৰত খালী জেগা এডোখৰ কোমল জেগাটো এবাৰ চুই চাই অঁ সেইডোখৰত এই টান ফালে বেজিটো নহয় যাতে কোমলডোখৰত এনেকৈ চিধাকৈ যায়গৈ বেজি
মাৰিবলৈ এনেই শিকাই দিছোঁ, নহ'লে কেতিয়াবা নিজে কৰিব লাগিব। এতিয়া ভৰি ধৰে হয়। হেৰি পঢ়াখনত ঠিক কৈছে কেতিয়াবা 3 কেজি 4 কেজি ওজন হৈ গৈছে এটা এটা পোৱালি। এইখিনি মাৰিব লাগে এতিয়া 4 দিনৰ পৰা 6 দিনৰ ভিতৰত মাৰিব লাগে। আজি যিহেতু পূৰা 5 দিন হ'ল, কাইলৈ 6 দিন হ'ব, সেইটো কাৰণে 4 দিনৰ পৰা 6 দিনৰ ভিতৰত 0.5 কৰি পেলাই মাৰিব লাগে। এই আইৰণ বেজী, এইটো হেৰিটাছৰ কোম্পানী হয়, হেৰিটাছ আইৰণ বেজীটো মাৰিব লাগে 4 দিনৰ পৰা 6 দিনৰ। তাৰপৰা আকৌ 15 দিনত আকৌ এতিয়া 2 দিনৰ পাছত এতিয়া আকৌ বি কমপ্লেক্স মাৰিম। বি কমপ্লেক্সটো 2 দিনৰ পাছত লোৱা হয়। এজনী মাইকী আছিলে, পাই থাকোঁতে আছিলে বাৰু। এজনী মাইকী। মাৰিব জানিলে গমেই নাপায়, ধুনীয়াকৈ আহিলে খালি অকলীয়া একো নালাগে। কোলা কোলা মাৰিছে দেই। কোৱাখিনি মতা। কাটিছিলোঁ যে এই ভয় কৰিছে তাৰমানে আজি কাটিলোঁ। জন্মৰ পৰা 24 ঘণ্টাৰ পিছতে 24 ঘণ্টাৰ পাছত আমি দাঁত কাটিছিলোঁ, ভিতৰতে কাটো, 24 ঘণ্টাৰ ভিতৰতে হয়। সেইটো কাৰণে আজি পূৰা ভয় কৰিছে, আকৌ কাটিম বুলি ভাবিছোঁ। কিছুমানটো ইমান নকৰে।
নাবাচিব বুলিয়ে ভাবিছিলা কিবা লাষ্ট পোৱালি যাব কৰি থাকে খোৱা